নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে এটা নতুন ট্ৰিক্স লৈ আহিছোঁ যোনটো ট্ৰিক্সৰ সহায়ত আপোনালোকে যিকোনো সংখ্যা এটা 99 ৰ লগত যদি পূৰণ কৰে তেতিয়াহ'লে এই দুটা সংখ্যাৰ পূৰণফল আপোনালোকে অতি কম সময়ৰ ভিতৰতে উলিয়াব পাৰিব আপোনালোকে এটা এক্সাম্পল হিচাপে লোৱা সংখ্যাকেইটা নিশ্চয় দেখিছে যেতিয়া আমি 253 লগত 99 এই দুটা সংখ্যা যেতিয়া আমি পূৰণ কৰিম তেতিয়াহ'লে সাধাৰণতে আমি 253 into 99 এই আৰ্হিত আমি পূৰণ কৰোঁ আৰু যেতিয়া আমি এই আৰ্হিত পূৰণ কৰোঁ তেতিয়াহ'লে ইয়াৰ গুণফল উলিয়াবলৈ আমাক অতি কমেও 1 বা 2 মিনিট সময়ৰ প্ৰয়োজন হয় কিন্তু যদি আপোনালোকে আজিৰ পদ্ধতিটোৰ জৰিয়তে এনে সংখ্যাবোৰৰ গুণফল উলিয়ায় তেতিয়াহ'লে আপোনালোকক খুব বেছি 2 বা 3 ছেকেণ্ড সময়ৰ প্ৰয়োজন হ'ব তেতিয়াহ'লে বলক পদ্ধতিটোৰ বিষয়ে আলোচনা কৰোঁ আমি ইয়াত প্ৰথমতে উদাহৰণ হিচাপে লৈছোঁ 253 into 99 এই দুটা সংখ্যাৰ আমি গুণফল উলিয়াবলৈ ব্যৱহাৰ কৰিম আজিৰ পদ্ধতিটো ব্যৱহাৰ কৰিবলৈ হ'লে প্ৰথমতে আমি এই 253 হিচাপে লিখিব লাগিব ইয়াৰ লগত আৰু ইনটু কৰিব লাগিব এই 99ক আমি 100 - 1 এই আৰ্হিত লিখিব পাৰোঁ অৰ্থাৎ 100ৰ পৰা যদি আমি 1 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাম 99 গতিকে ইয়াত আমি লিখিব পাৰোঁ 100 - 1 এতিয়া আমি এই 253 লগত এই দুইটা সংখ্যা পূৰণ কৰিব লাগিব তেতিয়াহ'লে আমি পাম 253 লগত যদি 100 পূৰণ কৰোঁ তেতিয়া আমি পাম 25300 আৰু মাইনাছ আহিব যেটো মাইনাছ চিন আছে আৰু 253 লগত যদি আমি 1 পূৰণ কৰোঁ তেতিয়াহ'লে পাম 253 এতিয়া এই 25300 এই সংখ্যাটোৰ পৰা যদি আমি 253ক বিয়োগ কৰোঁ তেতিয়াহ'লে পাম আমি বিয়োগ কৰিলে আমি পাম 10 3 গলে 7 9 4 0 5 2 গতিকে ইয়াত আমি বিয়োগফল হিচাপে পালোঁ 25047 আৰু এই 25047 হ'ব 253 আৰু 99ৰ গুণফল বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে নিশ্চয় সহজতে বুজি পাইছে আৰু ভালকৈ জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব এতিয়া আমি উলিয়াম 4594 আৰু 99ৰ গুণফল এই দুটা সংখ্যাৰ গুণফল উলিয়াবলৈ হ'লে প্ৰথমতে আমি ইয়াত পূৰণ কৰিব লাগিব 4594 into 100 - 1 এই আৰ্হিটো আমি ইয়াত নিলিখাকৈ ডাইৰেক্ট আমি ইয়াত লিখিব পাৰোঁ 459400 - 4594 অৰ্থাৎ যদি এই 4594ৰ লগত যদি আমি 100 পূৰণ কৰোঁ তেতিয়াহ'লে আমি এই সংখ্যাটো পাম অৰ্থাৎ 100ৰ লগত আমি যেতিয়া যিকোনো সংখ্যা এটা পূৰণ কৰোঁ তেতিয়াহ'লে আমি এই সংখ্যাটোৰ শেষত আমি 0 দুটা সদায় সংযোগ কৰিবলগীয়া হয় গতিকে 99ৰ লগত যেতিয়া আমি যিকোনো সংখ্যা এটা পূৰণ কৰিম তেতিয়া আমি এই সংখ্যাটোৰ লগত সদায় একো এটা পূৰণ কৰিব লাগিব আৰু 100ৰ লগত পূৰণ কৰিলে আমি সদায় 0 দুটা সংযোগ কৰিব লাগে গতিকে এই ষ্টেপটো নিলিখাকৈ আমি এই ষ্টেপটো লিখিব পাৰোঁ অৰ্থাৎ যি সংখ্যাৰ লগত 99 এটা পূৰণ কৰিম এই সংখ্যাটোৰ লগত প্ৰথমতে 0 দুটা লগাই পিছত আকৌ এই সংখ্যাটোক আমি বিয়োগ কৰিব লাগিব তেতিয়াহ'লে ডাইৰেক্ট আমি এই ষ্টেপটো লিখিব পাৰোঁ আৰু 4,59,400 পৰা যদি আমি 4,594ক বিয়োগ কৰোঁ তেতিয়াহ'লে আমি ইয়াত পাম 6 শূন্য 8 4 5 4 গতিকে ইয়াৰ বিয়োগফল হিচাপে পালোঁ আমি এই সংখ্যাটো আৰু এই সংখ্যাটোৱে হ'ব এই দুটা সংখ্যাৰ গুণফল গতিকে 4594 আৰু 99ৰ গুণফল হিচাপে পালোঁ আমি 4,54,806 ইয়াৰ পিছত আমি উলিয়াম 6,435 আৰু 99ৰ গুণফল ইয়াৰ গুণফল উলিয়াবলৈ আমি ইয়াত প্ৰথমতে লিখিম 6,435,0 মাইনাছ এই সংখ্যাটোক আমি বিয়োগ কৰি দিম 6,435 এতিয়া আমি এই সংখ্যাটোৰ লগত এই সংখ্যাটো বিয়োগ কৰিলে পাম 10ৰ পৰা 5 গ'লে আমি পাম 5 আৰু ইয়াত থাকিলে 9 9ৰ পৰা 3 গ'লে 6 ইয়াত থাকিলে 4 4ৰ পৰা যদি 4 যায় 0 7 3 6 গতিকে এই সংখ্যাটোৰ পৰা এই সংখ্যাটো বিয়োগ কৰি বিয়োগফল হিচাপে পালোঁ আমি এই সংখ্যাটো আৰু এই সংখ্যাটোৱে হৈছে
এই দুটা সংখ্যাৰ গুণফল গতিকে 6435 আৰু 99 ৰ গুণফল হ'ল 6,37,065 ইয়াৰ পিছত আমি উলিয়াম 555 আৰু 99 ৰ গুণফল ইয়াৰ পিছত আমি 555 আৰু 99 ৰ গুণফল উলিয়াম গুণফল উলিয়াবলৈ হ'লে প্ৰথমতে আমি লিখিম 555 ৰ লগত 0 দুটা আৰু বিয়োগ কৰি দিম আকৌ 555 এতিয়া যদি আমি 55,500 ৰ পৰা যদি 555ক বিয়োগ কৰো তেতিয়া হলে আমি পাম 10 ৰ পৰা 5 গলে 5 9 ৰ পৰা 5 গলে 4 14 ৰ পৰা 5 গলে থাকিব 9 ইয়াত থাকিব 4 5 গতিকে এই দুটা সংখ্যাৰ বিয়োগফল হিচাপে পালো আমি 54,945 আৰু এই বিয়োগফলটোৱে হ'ব 555 আৰু 99 ৰ গুণফল এতিয়া আমি উলিয়াম 6,453 আৰু 99 ৰ গুণফল উলিয়াবলৈ হ'লে এই 6,453 ৰ লগত আমি প্ৰথমতে 0 দুটা সংযোগ কৰি দিম আৰু বিয়োগ কৰিম আমি 6,453 এতিয়া আমি ইয়াৰ বিয়োগফল হিচাপে পাম 7 4 8 ইয়াতো আহিব 8 ইয়াত আহিব 3 আৰু ইয়াত আহিব 6 গতিকে এই সংখ্যা দুটাৰ বিয়োগফল হিচাপে পালো আমি 6,37,847 গতিকে এই বিয়োগফলটোৱে হ'ব 6,453 আৰু 99 ৰ গুণফল শেষত আমি আৰু এটা সংখ্যা উদাহৰণ হিচাপে লৈ 99 ৰ লগত পূৰণ কৰি তাৰ গুণফল উলিয়াম ইয়াত আমি উদাহৰণ হিচাপে লৈছো 35,546 গতিকে এই দুটা সংখ্যাৰ গুণফল উলিয়াবলৈ আমি প্ৰথমতে লিখিম 3554600 অৰ্থাৎ এই সংখ্যাটোৰ লগত 0 দুটা সংযোগ কৰিম আৰু মাইনাস কৰিম আকৌ এই সংখ্যাটোক 35546 এতিয়া যদি আমি এই সংখ্যাটোৰ পৰা এই সংখ্যাটোক বিয়োগ কৰো তেতিয়া হলে আমি বিয়োগফল হিচাপে পাম 10 ৰ 6 গলে 4 9 ৰ 4 গলে 5 ইয়াত আহিব 0 ইয়াত আহিব 9 ইয়াত আহিব 7 5 3 গতিকে এই দুটা সংখ্যাৰ আমি বিয়োগফল হিচাপে পালো 35,79,054 গতিকে এই সংখ্যাটোৱে হ'ব 35,546 আৰু 99 ৰ গুণফল বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোকে নিশ্চয় সহজতে বুজি পাইছে গতিকে আজিৰ ভিডিঅ'টি ধন্যবাদ